Hello guys, welcome back to my channel. More channel আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি মই এটা ভিডিও লৈ আহিছো হেতু হৈছে মোৰ মেখেলা চাদৰ কালেকশন বৰ বেছি মেখেলা চাদৰ মোৰ নাই কিন্তু তথাপিতো যিটা আছে আপোনালোকৰ লগত ভাবিলো অলপ শেয়াৰ কৰি দিও তো চাই থাককচোন ভিডিওটো লাষ্টৰলৈকে চাব ফাৰ্স্ট কাপোৰজোৰ হৈছে এইজোৰ তাৰ ব্লাউজটো হৈছে এনে ধৰণৰ ব্লাউজ তো মোৰ হৰু হৈ গল মই পিন্ধিব নোৱাৰে মই এতিয়া অলমান বহল কৰি কিনে পিন্ধিব লাগিব বাৰু এইটো সিম্পল কে সিলাইছো ইফালে সাইড চেইন দিছো এনে ধৰণৰ সাইড চেইন আৰু এইটো মেখেলাখন হৈছে এখন এজোৰ পলিপাট হয় ফুলটো আধাৰ লেকে আছে চাদৰখন এখন সবতে ফুল আছে হৰু হৰু এনে ধৰণৰ বিৰাতে বহল চাদৰখন শকত মানুহবিলাকৰ কাৰণে বেছি ভাল হ'ব মোৰ কাৰণে বিৰাতে বহল হয় এখন আছে এইটো তাৰ ব্লাউজটো ব্ল্যাক হয় এইজোৰ হৈছে লুধিয়ানা পাট এইটো ব্লাউজটো স্লিভলেস হয় ব্লাউজটো পিছফালে হুক দিয়া আছে আগফালে এনে ধৰণৰ মেখেলাখন এখন হাফ ফুল এইটো ফুল দিয়া আছে হালকা হয় কাপোৰজোৰ ভাৰী নহয় পিন্ধিবলে ভাল হে কাৰণে এইজোৰ চাদৰখন এখন পুৰা চাদৰখনতে ফুল দিয়া আছে দেখিছে এনে ধৰণৰ আৰু এইটো দহিটো এনেকে কৰা আছে সৰু সৰুকে এইটো সক আৰু যোনটো মই ব্লাউজ পিন্ধিছিলো ইয়েলো কালাৰ কাপোৰজোৰ লগত হেতু হৈছে এইটো এটা স্লিভলেস ব্লাউজ ব্ল্যাক ব্লাউজটো সবৰ লগতে গুচি যায় এই কাৰণে ভাল হয় এইটো সক এইজোৰ কাপোৰৰ লগতে পিন্ধিব পৰা যায় এইটো পিছফালে হুক আছে
এযোৰ পলিপাট হয় এযোৰ হেভি পুৰা ভাৰী আছে অলপ কাপোৰযোৰ ইয়াতো মই দহিটো এক কালাৰে দিছো সব ব্ল্যাক দি দিছো ইয়াত হৰু ব্ল্যাক আৰু পিংক আছিলে মই ব্ল্যাক দি দিলো পিংকটো মিক্স কৰি দিলে ভাল লাগিব এযোৰ পুৰা সবতে ফুল আছে গুটে গাতে কাম কৰা আছে গুটে হেৰিখনত চাদৰখনতে কাম কৰা আছে ফুলৰ এসক মেখেলাখনটো সেম মেখেলাখনটো আপোনাৰ আধালৈকে দিয়া আছে ইমানটো মেখেলাখনো ভাৰী হয় এটো সক গৰমত পিন্ধিলে এযোৰ গৰম লাগিব তথাপিতো পাটৰ কাপোৰতকে অলপ কমেই গৰম লাগিব বাৰু এই কাৰণে ভাল আৰু পাটৰ কাপোৰ আমি ধুব নোৱাৰো পলিপাট এটোটো ধুবও পাৰিম ভালো পিন্ধিবৰ কাৰণে এই কাৰণে এযোৰ ব্লাউজটো এটো কিন্তু মই ব্লাউজটো বেলেগ পিন্ধিছো ইয়াৰ লগত ব্ল্যাক পিন্ধিছো কাৰণ এটো মোৰ সৰু হৈ গল ব্লাউজটো এটো সক এটো এনেকে বেক চেইন দিয়া আছে হাতটো চেইন সব ব্লাউজৰে মই চেইন দিছো কিছুমান বেলেগ আছে সো এযোৰ কটনৰ হয় ৰেড কালাৰ পুৰা চাদৰখন বেলেগ এটো সৰু ওপৰলৈকে ফুল আছে এযোৰ ব্লাউজটো এইটো পিছফালে সিম্পল কে আছে ব্লাউজটো পুৰা দেখো হুক দিয়া আছে আৰু এইফালে তো এডন চাদৰখন এইখন সাইড তেনেকে লগোৱা আছে আৰু সৰু ফুল টাইপ ফুলে দিয়া আছে গৰমত পিন্ধিবলে ভাল কোমল কাপোৰটো বহুত কোমল হয় তো এযোৰ গৰমত পিন্ধিব বহুত ভাল হয় কাৰণে এইটো কাপোৰখিনি উল্টা হৈ আছে পিন্ধি কিনে খুলি কিনে থৈছিলো যে সেই কাৰণে এইটো পিছফালে হুক দিয়া আছে এনেকে
আঁঠটো মই হাফ ইমানটোৱে দিছোঁ মেখেলাখন হৈছে এইখন মেখেলাখন বেছি ফুল নাই ইমানটোলৈকে আছে চাওক গৰমত বহুত আৰাম হয় এইটো পিন্ধিবৰ কাৰণে কোমল কাপোৰটো একদম কোমল চাদৰখন ভাৰী হলে কাপোৰবিলাক এনেও পিন্ধিব মন নাযায় এখন চাদৰখনটো বেছি ফুল নাই অলপে আছে এখন দহিটো মই এক কালাৰৰে দিছোঁ এনেকে জনাব যদি ভাল পালে প্লিজ লাইক সাবস্ক্রাইব এন্ড শেয়ার কৰি দিব লগতে কমেন্টও কৰিব বাই